हाय फ्रेंड्स, की खबर आपनालोকৰ মই পমি পৰা আজি আকৌ আহিলো আপোনালোকৰ আগলৈ এটা নতুন ভিডিঅ' লৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো মোৰ লিভিং ৰুমটো। মই মোৰ লিভিং ৰুমটো গোটেইখিনি মই নিজে বনোৱা বস্তুৰে সজাইছো, পেলনীয়া বস্তুৰে সজাইছো। তো আপোনালোকেও তাৰ পৰা আইডিয়া ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো টিপি দিব যাতে মোৰ নেক্সট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকে। তো বেছি দেৰি নকৰোঁ, আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইটো মোৰ লিভিং ৰুমটোৰ ফুল ভিউটো এবাৰ দি দিছোঁ আপোনালোকক। এইটো চাওক, সোমাই দেখিবলৈ এনেকুৱা হয় ৰুমটো। এইটো মোৰ লিভিং ৰুম কাম ডাইনিং ৰুম হয়। এইফালে এইখন এণ্টাৰ কৰা দৰ্জাখন, তাৰপাছতে এইখন আছে এখন ৱালখনত এইটো ষ্টিক কৰা হৈ আছে। এইটো ডিছপ'জেবল প্লেটত ড্ৰয়িং কৰি পেলাই লগোৱা হয়, এইটো মই নিজে কৰা হয়। তাৰ কাষতে এখন খিৰিকী আছে, খিৰিকীখনত এটা লেম্প হেং কৰা হৈ আছে, এইটো DIY হয়। যদি আপোনালোকে জানিব বিচাৰে এইটো কেনেকৈ বনাইছোঁ তো এবাৰ কমেণ্ট কৰি দিব, মই আপোনালোকক দেখুৱাব ট্ৰাই কৰিম। আৰু তাৰ এইফালে আছে এখন, খিৰিকীখনৰ কাষত আৰু এডাল ডোৰ হেংগিং ৰখা হৈছে। এইডালো মই নিজে বনোৱা হয়, এইডাল কাগজেৰে বনোৱা। তাৰপিছত এইফালে আছে, এইকেইখন ডিছপ'জেবল প্লেট হয়, তাতে ড্ৰয়িং কৰি পেলাই এনেকৈ ৰখা হৈ আছে। কেনেকুৱা হৈছে জনাব নাপাহৰিব। আৰু এইফালে এইখন ডোৰমেট হয়, ডোৰমেটখনত অলপমান কাম কৰি পেলাই এনেকৈ হেং কৰি ৰাখিছোঁ। আপোনালোকক মই এবাৰ গোটেই ৱালখনৰ ফুল ভিউটো দি দিছোঁ, এইটো চাওক। তাৰপিছত এইফালে আহিলে এইটো মোৰ বেডৰুমলৈ যোৱা দৰ্জাখন, তাৰ ওপৰত এটা গণেশৰ মূৰ্তি আছে। আৰু তাৰপিছত এইফালে আহিলে এটা পেইণ্টিং আছে, এই পেইণ্টিংখনো মই নিজে কৰা হয়। আৰু এইখনো একেবাৰে পেলনীয়া বস্তুৰে বনোৱা। আৰু তলতে এটা গণেশৰ পেইণ্টিং কৰা হয়। এইটো মই এমেজনত দেখা পাইছিলোঁ, এমেজনত দেখি মই বনাব চেষ্টা কৰিলোঁ, তো হৈ গ'ল। তো এইটো কেনেকৈ বনাইছোঁ জানিব বিচাৰিলে এবাৰ কমেণ্ট কৰি দিব। কাষতে এডাল মণি আছে, এডালো মোৰ পেলনীয়া মণি আছিলে অলপ, তাকে জইন কৰি এনেকৈ হেং কৰি ৰাখিছোঁ। এইডাল চাওক, আপোনালোকক গোটেই ভিউটো এবাৰ দেখাই দিছোঁ মই। আৰু এইফালে দুখন ৱাল হেংগিং আছে, এই দুখনো মই নিজে বনোৱা। তো কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। এইবিলাক সকলো চব পেলনীয়া বস্তুৰে বনোৱা হয়। আৰু এইফালে তিনিখন পেইণ্টিং আছে, এই পেইণ্টিংকেইখনো মই নিজে কৰা হয়। মই ইমান পেইণ্ট কৰিব নাজানো, হ'লেও এবাৰ ট্ৰাই কৰিছিলোঁ, কেনেকুৱা হৈছে জনাব। আৰু তাৰ কাষতে দুখন হেতা লগাই থৈছোঁ, কাঠৰ হেতা। আৰু এইটো এটা ৱাল হেংগিং, এইটো মই নিজে বনোৱা হয়। তো আপোনালোকক মই এবাৰ ফুল ভিউটো দি দিছোঁ, এইটো চাওক গোটেই ভিউটো। আৰু তাৰ তলতে আছে মোৰ ডাইনিং টেবুলখন, এখন ডাইনিং টেবুলখনত এখন ট্ৰে ৰাখিছোঁ। ট্ৰেখন এখন মিঠাই অনা ট্ৰে হয়, তাতে এটা বটলত মানি প্লাণ্ট ৰাখিছোঁ। আৰু শৰাই এখন আছে, আৰু এটা এইটো ধূপৰ দানি হয়, সেইটোকে অলপ ডিজাইন কৰি এনেকৈ ডেকৰ কৰি ৰাখিছোঁ। তো এইখিনিয়ে আছে। আৰু লগতে এটা গিলাচ আছে, এইটো চিচাৰ গিলাচ হয়, তাতে অলপমান মণি আৰু চন্দনৰ গুটি দি এইটো বাল্ব এটা ৰাখিছোঁ। আৰু এটা সেন্দুৰৰ টেমা আছে। তো ইমানখিনিয়ে আছে। তাৰপিছত এইফালে আহিলে নেক্সট ৰুমটোলৈ যোৱা দৰ্জাখন আছে। আৰু সেই দুটা যে দেখিছে, এই দুটা চাওক, এই দুটা বটলৰ ঢাকন হয়, তাকে অলপ ড্ৰয়িং কৰি পেলাই এনেকৈ সজাই ৰাখিছোঁ মই। তো কেনেকুৱা হৈছে জনাব নাপাহৰিব। আৰু এইখন এখন বিচনা আছে, তো তাৰ ওপৰতে আছে দুটা জাপি, এই দুটাও কাগজেৰে বনোৱা হয়। লগতে দুটা পেপাও আছে, এইকেইটাও মই কাগজেৰে বনোৱা হয়। তো কেনেকুৱা হৈছে এবাৰ জনাব, পেপাৰ নিচিনা দেখিবলৈ হৈছে নে নাই জনাব।
তাৰপিছত এইফালে আহিলে এইটো চফাটো হয়, এইটো চফাটো। তাৰপিছত এইখন চেণ্টাৰ টেবুলখন কেনেকৈ ৰাখিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ। এই চেণ্টাৰ টেবুলখনৰ তলত আছে এটা বাতিটোতে এটা আৰ্টিফিচিয়েল ফুল আছে, এইটো চাওক। আৰু তাৰ ওপৰত ৰাখিছোঁ এখন মেট আছে, মেটখনত বাতিটোত এটা বেম্বো প্লাণ্ট ৰাখিছোঁ আৰু এখন ট্ৰেত বটল এটা ৰাখি, এইটো বটলটো মই নিজেই ড্ৰয়িং কৰা হয়, অলপ ডিজাইন কৰি দিছোঁ। আৰু তাতে মানি প্লাণ্ট আছে আৰু এটা লেম্প আছে, সৰু টিকলা লেম্প, এইটো চাওক। এইটো বেটেৰী লেম্প হয়। আৰু এটা কেণ্ডেল হোল্ডাৰ আছে আৰু এইটো এটা শ্ব'পিচ হয়, এইটো মই নিজে বনোৱা হয়। এইটো বাল্ব হয়, ফিউজ হোৱা বাল্ব, তাৰ ভিতৰত ফুল ভৰাই পেলাই এনেকৈ এইটো বনাইছিলোঁ। আৰু জানিব বিচাৰে যদি এইটো কেনেকৈ বনাইছিলোঁ এবাৰ কমেণ্ট কৰিব, মই দেখুৱাব চেষ্টা কৰিম। তাৰপিছত এইফালে চোফাখনৰ এইফালে ওপৰত আছে এইখন ৱাল এনেকুৱা হয় দেখিবলৈ। আৰু এই 3খন পেইণ্টিং দেখিছে, এইকেইখনো মই নিজে বনোৱা হয়। এইকেইখন মই এক্সপ'ত দেখা পাইছিলোঁ, তাৰে আইডিয়া কৰি এনেকৈ বনাইছিলোঁ। এইকেইখনো একেবাৰে পেলনীয়া বস্তুৰে বনোৱা। আৰু যদি কেনেকৈ বনাইছোঁ জানিব বিচাৰে এবাৰ জনাই দিব, মই ভিডিঅ'টো বনাব চেষ্টা কৰিম। আৰু এই পেইণ্টিংখনো মই নিজে বনোৱা হয়, কেনেকুৱা হৈছে জনাব এবাৰ। আৰু এইকেইটা যোনকেইটা চেল্ফ দেখা পাইছে, চেল্ফকেইটাও মই নিজে বনোৱা হয়। আৰু চেল্ফত থকা যোনকেইটা শ্ব'পিচ হয়, সেইকেইটাও মই নিজে বনোৱা হয়। আপোনালোকক এবাৰ মই ওচৰৰ পৰা দেখুৱাই দিছোঁ, এইটো চাওক। এইটো পেলনীয়া বস্তুৰে বনোৱা হয়। আৰু নেক্সটটোত আছে, এইটো এটা ঘটি হয়, সৰু ঘটিটোৰ ভিতৰত এনেকৈ ফুল বনাই সেনেকৈ ৰাখিছোঁ। আৰু তাৰ নেক্সটটোত আছে, এইটো এটা ঘটিয়ে হয় সৰু, তাত অলপমান কিবা কিবি লগাই অলপ ফুল বনাই এনেকৈ ৰাখি দিছোঁ। তাৰপিছত ইফালে এইখন চাওক, এনেকৈ আছে। এখন লাইটৰ বৰ্ডৰ ওপৰত এটা চৰাইৰ ঘৰ বনাই ৰাখিছোঁ। এইটো পেলনীয়া বস্তুৰে বনোৱা, কাগজেৰে বনোৱা হয়। আৰু চৰাইটো মই নিজে বনোৱা হয়। আৰু এডাল ডোৰ হেংগিংডালো মই নিজে বনোৱা হয়, এডাল কাগজৰ হয়। এডাল চাওক কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। তাৰ তলতে চাউণ্ড ছিষ্টেমটো আছে আৰু তাৰ ওচৰতে এখন শৰাই আৰু বটা আছে, তাৰ ওপৰতে মানি প্লাণ্ট লগাই ৰাখিছোঁ। তো ইমানখিনিয়ে। মই আপোনালোকক আকৌ এবাৰ গোটেই ৰুমটোৰ ফুল ভিউটো দি দিছোঁ। এয়া চাওক, গোটেই ফুল ভিউটো এনেকুৱা হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ কিবা জানিব লগা আছে কমেণ্ট কৰি দিব, মই ৰিপ্লাইবিলাক দি থাকিম। তেনেহ'লে আজিলৈ বাই বাই, আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ লগত।